এক ব্ৰেকিং নিউজ আজি আবেলি ৰাখালডুবিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হয় এখন মাৰুতি চুজুকি কাৰ আৰু এখন ট্ৰেক্টৰ। স্থানীয় লোকে জানিবলৈ দিয়া মতে AS19B3498 নম্বৰৰ মাৰুতি চুজুকিখনে AS2HC6799 নম্বৰৰ ট্ৰেক্টৰখনত খুন্দিয়ায় আৰু ঘটনাক্ৰমে দুয়োখন গাড়ীয়ে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাত ট্ৰেক্টৰ চালকজন বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু মাৰুতি চালকজন মূৰত অলপ আঘাত পায়। স্থানীয় লোকে লগে লগে দুয়োকে বঙাইগাঁও লোৱাৰ আছাম হস্পিটেললৈ প্ৰেৰণ কৰে। ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে বঙাইগাঁও আৰক্ষীক খবৰ দিয়ে আৰু খন্তেক সময়ৰ পিছতে বঙাইগাঁও আৰক্ষীৰ এটা দল আহি ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়োখন গাড়ী চোৱা চিতা কৰাৰ পিছত গাড়ী দুখন তোলাৰ ব্যৱস্থা কৰে। ট্ৰেক্টৰখন তুলিবলৈ চেষ্টা কৰি থকা সময়তে আকৌ ট্ৰেক্টৰখন বাগৰি পৰে। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক।